গুড মৰ্নিং নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰবিলাক ভাল আৰু বিহু পাইছেহি, সেইকাৰণে কোমল চাউল অকণমানকে খাওঁ বুলি ভাবিছোঁ আজি ৰাতিপুৱাই। মাহঁতে খালে বাৰু চাহ, এতিয়া মই খাবলৈ লৈছোঁ কোমল চাউল লগতে গাখীৰ। আৰু এতিয়া খাই মেলি লওঁ। ঘৰত কাম কৰা মিস্ত্ৰী আহিব আজি, সোনকালে পাকঘৰটো খালী কৰি দিব লাগিব, কাম লগাব মানে। তো এতিয়া খাই বৈ লওঁ সোনকালে, তাৰপাছত আকৌ মোৰ ৰুমটো আজি খালী কৰি দিব লাগিব, তাতো মানে কাম কৰিব। টোটেল 3টা ৰুম আৰু আপোনালোকক কামবিলাক দেখাম বাৰু মই। আৰু এইফালে মোৰ ৰুমটোৰ সম্পূৰ্ণ খালী কৰি দিলোঁ। সেইবিলাক ডাঙোতে মেলোতে ভিডিঅ' কৰিবলৈ নহ'ল আৰু ঘৰৰ ওচৰৰ দাই দুজনেও কাম কৰি আছে, সকলোৱে মিলি আমি এইটো খালী কৰিলোঁ। আৰু আমাৰ মিস্ত্ৰী আহি পালেহি আৰু প্ৰথম ডাইনিং ৰুমটোৰে কাম আৰম্ভ কৰিছে মানে। আৰু এইফালে পাপাই চাই আছে, ময়ো চাই আছোঁ কেনেকৈ কি লগাব সেইবিলাক মানে বুজি পোৱা নাছিলোঁ, এইটো চিলিং কেনেকৈ লগায়, কিন্তু এতিয়া মানে বুজি পাইছোঁ আৰু এইফালে কাম চলি থাকক আৰু মই যাওঁ এতিয়া কাপোৰ ধুবলৈ। কাপোৰ ধুই মেলি আকৌ লগ পাম আপোনালোকক। আৰু এইফালে এতিয়া মই পৰ্দাখিনি ধুই মেলি দিছোঁহি। অলপ অলপকৈ আনিছোঁ, একেবাৰে গোটেইখিনি আনিব নোৱাৰোঁ যে, অলপ অলপকৈ ধুই আনি আছোঁ আৰু আমাৰ ঘৰত বেছিকৈ ৰ'দ নপৰে, সেইকাৰণে ৰ'দ থকা টাইমটোতে ধুনীয়াকৈ মেলি দিব লাগিব। আকৌ এইখিনি কাপোৰ শুকালেই, মায়ে ৰাতিপুৱাই ধুই দিয়া আছিলে আৰু মই এতিয়া ইয়াত জেগা নাই আৰু ফেঞ্চিঙত মেলি দিওঁগৈ। এতিয়া খাবলৈ লৈছোঁ ভাত ৰাতিপুৱাৰ পৰা খোৱাই নাছিলোঁ, একদম গাটো ভাল লগা নাই মানে, পানী চুই থকা হ'ল যে, সেইকাৰণে বেছি গাটো একদম বেয়া লাগিছে। মোৰ মাতটোত আপোনালোকে ধৰিব পাৰিবই। আৰু এইফালে কি খানা আছে দেখাই দিছোঁ। কচু জোল আছে, ৰঙালাও ভাজি আৰু কচু পিটিকা, সিমানেই আৰু এতিয়া ভাতটো খাই লওঁ মই। আৰু ভাত পানী খাই মেলি এইফালে কাম চাইছোঁহি, এতিয়া কাম হৈ আছে আৰু ইমানখিনি। এইফালে আৰু লাইট দিবলৈ আছেই বাৰু। এইখিনি হৈছে ডাইনিং ৰুমটোৰ কাম আৰু পাকঘৰৰ পিনে আছে বাৰু। আৰু হাওটোত যে সেইডোখৰ এৰুৱাই থৈছে, সেইফালে মানে লাইট চাইট দিব আৰু কিবা কিবি কাম হৈ আছে। কমপ্লিট হ'লে মই আৰু এটা ভিডিঅ' কৰি আপোনালোকক দেখাম। আৰু এইটো হৈছে পাকঘৰটো। আৰু এইটো ৰুমতো কাম চলি আছে, এইটো ৰুমত লগাব ফল চিলিং, সেইকাৰণে এইবিলাক লাইটৰ কাম হৈ আছে। আজি লগাব নেকি বৰ্ডখিনি লগোৱাৰ পাছত আকৌ আপোনালোকক দেখাব পাৰিম আৰু কমপ্লিট হ'লেহে ভাল লাগিব। এতিয়া অৱশ্যে ইমান ভাল লগা নাই। এইপিনে বস্তুবোৰ এনেকৈ থৈ দিছে ইয়াতে, আৰু এইফালে আছে কাৰেণ্টৰ এইবোৰ ছুইচ বৰ্ডবিলাক, লাইটবিলাক এনেকৈ কাৰ্টুনত আনি মেলি থৈ দিছে আৰু মই অকণমান দেখাই দিছোঁ। আৰু ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। বিহু আগত কমপ্লিট কৰিম বুলি কৈছে বাৰু কামখিনি। বিহু আগত মই আপোনালোকক এটা ভিডিঅ' দিম, ৰুমটো কেনেকুৱা কি লগালোঁ। লাইট লগোৱাৰ পিছতে বেছি ভাল লাগিব ৰুমটোৰ। তেতিয়াহ'লে আজিলৈ আহিছোঁ দেই, বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব।